তো হ্যালো ফ্রেন্ড, আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে 3/7/2025 আজিৰ তাৰিখে DEE ফাইনেল ভেৰিফিকেশ্যন লিষ্টখন ওলাই দিলে আৰু এই লিষ্টখনত টোটেল 5,080টা কেণ্ডিডেটক মতা হৈছে। টোটেল ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন আৰু ছেকেণ্ড ফেজৰ ছেকেণ্ড আৰু থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট এই তিনিখন মিলি 5,080জন কেণ্ডিডেটক মতা হৈছে। আৰু আপোনালোকে নিশ্চয় ইয়াতে দেখিছে যে ইয়াতে এটা ডেটত চেঞ্জ হৈছে। তো 5/7/2025 টু 10/7/2025 তাৰিখ দিয়া আছে। তো আৰ্লিয়াৰ যিখন নোটিছ আছিল তাতে লিখা আছিল যে 5/7/2025 টু 5/7/2025 টু 8/7/2025 তাৰিখলৈকে ভেৰিফিকেশ্যন হোৱাৰ কথা, কিন্তু ইয়াতে 10 তাৰিখলৈকে ভেৰিফিকেশ্যন হ'ব। আৰু ভেন্যুটো আপোনালোকে নিশ্চয় দেখিছে, ৰোহিঙ্গা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 781022। তো এই আপোনালোকে খানাপাৰাত গ'লে আপোনালোকে তাৰ পৰা খোজকাঢ়ি 1 মিনিটো নালাগে। তো আপোনালোকে একো ভয় খাব নালাগে, টেনশ্যন চিন্তা কৰিব নালাগে। আপোনালোকে খানাপাৰাত গ'লে আপোনালোকে এই ভেন্যুটো পাই যাব। আৰু আপোনালোকৰ মই নেক্সট এটা ভিডিঅ'ত মই যিহেতু নিজে ভেৰিফিকেশ্যন কৰি আহিছোঁ, তো মোৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো থেংক ইউ ফৰ ৱাচিং।